নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল জ্ঞান প্ৰবাহত পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এনে এখন পাৰ্কৰ বিষয়ে আলোচনা কৰিম যিখন আচলতে পানীৰ তলতহে অৱস্থিত। তেতিয়াহ'লে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এখন অলৌকিক পাৰ্ক, আৰু সেই পাৰ্কখন ইমানেই ধুনীয়া যে আপুনি চালেই চাই থাকিব। কিন্তু সেইখন এখন সাধাৰণ পাৰ্ক নহয়। সেই পাৰ্কখনৰ নাম হৈছে আণ্ডাৰ ৱাটাৰ পাৰ্ক, কাৰণ সেই পাৰ্কখন পানীৰ তলত অৱস্থিত। হয় বন্ধু বান্ধৱী, পানীৰ তলত অৱস্থিত এই আণ্ডাৰ ৱাটাৰ পাৰ্কখনৰ বিষয়ে আমি আজি একেলগে বহু কথা শিকিম। এই পাৰ্কখন ইউৰোপ মহাদেশৰ এখন খুব ধুনীয়া দেশ অষ্ট্ৰিয়াত অৱস্থিত। আপুনি ইয়াত দেখিবলৈ পাইছে যে পানীৰ তলত অৱস্থিত এই মনোমোহা পাৰ্কখন। শীতকালত এই পাৰ্কখন আপোনালোকে দেখি থকা এখন সাধাৰণ পাৰ্কৰ নিচিনাই, আৰু তাত গছ গছনি, পৰ্বত পাহাৰ, জীৱ জন্তু সকলো উপলব্ধ আছে। কিন্তু আচৰিত কথা এইটোৱে যে এই পাৰ্কখন চাৰিওফালে বৰফেৰে আবৃত, আৰু গ্ৰীষ্মকালত উচ্চ উষ্ণতাৰ বাবে চাৰিওফালে থকা বৰফবোৰ গলি এই পাৰ্কখন সম্পূৰ্ণভাৱে পানীৰে ভৰি পৰে। কিন্তু তাত থকা গছ গছনিবোৰ আগৰ নিচিনাই থাকে। বন্ধু বান্ধৱীসকল, সাধাৰণতে বানপানী বা অন্যান্য কাৰণত গছ এডাল পানীত বহু দিনলৈ ডুবি থাকিলে আমি দেখোঁ যে পানী শুকাই যোৱাৰ পিছত গছডাল মৰহি যায়। কিন্তু এই আণ্ডাৰ ৱাটাৰ পাৰ্কখনৰ এডাল দুবৰিবনো মৰহি নাযায়। গ্ৰীষ্মকালত পাৰ্কখন পানীৰে ভৰপূৰ হ'লেও তাৰ পানীবিলাক ইমানেই পৰিষ্কাৰ যে পানীৰ তলত থকা সকলো বস্তু ফটফটীয়াকৈ দেখা যায়। পানীবোৰ পৰিষ্কাৰ হোৱা বাবে এই পাৰ্কখনক গ্ৰীণ লেক বুলিও কোৱা হয়। এই পাৰ্কখন পৃথিৱীৰ ভিতৰত আকৰ্ষণীয় পৰ্যটকৰ কেন্দ্ৰ হৈ পৰিছে। তাত বহুতো পৰ্যটকে প্ৰত্যেক বছৰে আহে আৰু স্কিউবা ডাইভিং কৰে। আপোনালোকে ইয়াত দেখাৰ নিচিনা পানীৰ তলত সাঁতুৰি পাৰ্কখন দৰ্শন কৰিব পাৰে। আৰু আপোনালোকে যদি কেতিয়াবা গ্ৰীষ্মকালত এই পাৰ্কখন দৰ্শন কৰে তেতিয়াহ'লে আণ্ডাৰ ৱাটাৰ ডাইভিং কৰি চাব পাৰিব, আৰু শীতকালত গ'লে খোজকাঢ়ি চাব পাৰিব। সঁচাকৈ বন্ধু বান্ধৱীসকল, এই পাৰ্কখন আচৰিত ধৰণৰ, আৰু আপোনালোকে এই ভিডিঅ'টো চাই হয়তো অনুভৱ কৰিব পাৰিছে। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, এই পাৰ্কখনৰ পৰা আপোনালোকে হয়তো কিছু কথা জানিব পাৰিছে। আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' চাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।